নমস্কাৰ সকলো ধ্যানিক এই সুন্দৰ গধূলিটোত মই বিউটি বৰুৱাই PMC আসাম চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছো আৰু আহক আজি আমি এটা নতুন টপিক শেয়াৰ কৰিম হক টপিকটোৰ নাম হৈছে গ্ৰুপ মেডিটেশ্যন অৰ্থাৎ গোট ধ্যান আমি যেনেকে আজিলৈকে আমি মেডিটেশ্যন কৰি আছো বা আমি পাৰ্সোনালি বহুতেই ঘৰে ঘৰে মেডিটেশ্যন কৰো বা বহুত ধৰণে আমি মেডিটেশ্যন শিকো কিন্তু আমি যেতিয়ালৈকে গ্ৰুপ মেডিটেশ্যনত নাহো অৰ্থাৎ আমি গ্ৰুপ মেডিটেশ্যনত জইন নহওঁ তেতিয়ালৈকে আমি নিজক নেতৃত্ব দিব নোৱাৰো আৰু আমি আখুৱাবোৰ যিবোৰ আমাৰ ভুল ভ্ৰান্তিৰে আমি মেডিটেশ্যনৰ ভাগ লওঁ সেইখিনি আমি আঁতৰাব নোৱাৰো সেই গ্ৰুপ মেডিটেশ্যন এনেকুৱা এক প্ৰক্ৰিয়া বন্ধু বান্ধৱীসকল যাৰ দ্বাৰাই আমি আমাক নেতৃত্ব দিব পাৰো আৰু সুগঠিত কৰিব পাৰো আমাৰ সকলোখিনি ধ্যানৰ প্ৰণালী আৰু যিসকলে ব্যক্তিগত ধ্যান কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছে এতিয়ালৈকে বা কৰি আছে সেই সকলে প্ৰকৃততে সফলতা লাভ কৰিছে আৰু যেতিয়া তেওঁলোকে গোট ধ্যানত আহিব অৰ্থাৎ গ্ৰুপ মেডিটেশ্যনত তেওঁলোকে জইন হ'ব তেতিয়া এক নতুন প্ৰক্ৰিয়া তেওঁলোকৰ মাজত সৃষ্টি হ'বলৈ লয় অৰ্থাৎ পোহৰ প্ৰেম যি পোহৰ প্ৰেম প্ৰাপ্ত কৰাৰ যিটো প্ৰণালী বা চেষ্টা সেই ঐক্যবদ্ধ চেষ্টাটোৰ এটা সুন্দৰ চেনেলিং আমাৰ গঠন হয় আৰু প্ৰেম আৰু পোহৰৰ যিটো সকলো স্তৰৰ যিটো উন্নত স্তৰ সেই স্তৰলৈ আমাৰ ধাৰণাবোৰ আমাৰ ভাৱনাবোৰ বিকশিত কৰাৰ এটা উপায় হয় আৰু এইখিনি হয় একচুৱেলি আমাৰ যিটো গ্ৰুপ মেডিটেশ্যনত আমি যিটো গোটৰ সদস্যসকল আমি জইন হওঁ মেডিটেশ্যন কৰিবলৈ সেই সকলৰ মাজেদি এই সকলোখিনি এনাৰ্জি নতুনকে সৃষ্টি হয় অৰ্থাৎ গ্ৰুপ মেডিটেশ্যন বা গ্ৰুপ সাৰ্ভিস এই বহুতো বাদ্যযন্ত্ৰৰ আমি যিটো ভিতৰত বহুতো বাদ্যযন্ত্ৰ যেনেকে বজাও যিটো সৰ্বশ্ৰেষ্ঠ টিউন আমি কওঁ নহয় সকলো বাদ্যযন্ত্ৰৰ একোটা টিউন আছে নিজস্ব লয় লাহ আছে ঠিক তেনেকে তাৰ এটা সৰ্বশ্ৰেষ্ঠ সকলো বাদ্যযন্ত্ৰৰ টিউন থাকে ঠিক গ্ৰুপ মেডিটেশ্যনো ঠিক তেনেকুৱা এটা প্ৰক্ৰিয়া হয় যে এটা সৰ্বশ্ৰেষ্ঠ টিউনলৈ বা এটা নতুন চেনেলিংলৈ ই পৰিৱৰ্তিত হয় আৰু যেতিয়া আমি গোট চেতনা বা গ্ৰুপ কনচিয়াছনেছটো আমাৰ তেতিয়া কি হয় বেছি ষ্ট্ৰং হ'বলৈ লয় সেইকাৰণে আমি গ্ৰুপ মেডিটেশ্যনত আহিব লাগে বন্ধু বান্ধৱীসকল গ্ৰুপ মেডিটেশ্যনে আমাৰ জীৱনৰ এনাৰ্জিটো যি এনাৰ্জি লেভেলত আমি পাৰ্সোনেল মেডিটেশ্যনত আছিলো তাক অধিক বিকশিত আৰু বৃদ্ধি কৰি তুলিবলৈ অতি সোনকালে ইয়াক যত্নবান কৰি তোলে সেই আমাৰ গ্ৰুপ মেডিটেশ্যন আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ আৰু যিসকলে ধ্যানত অলৰেডি সময় দিছে নিজক সুসংগঠিত কৰিছে তেওঁলোকে গ্ৰুপ মেডিটেশ্যনত অহাটো খুব জৰুৰী বুলি আজিৰ পৰা ভাবিবলৈ লওক কিয়নো গোট সেয়া বা যিটো গোট ধ্যান বা গ্ৰুপ মেডিটেশ্যন আমাৰ ব্যক্তিগত পোহৰ বৃদ্ধি কৰে আমাৰ যিটো পাৰ্সোনেল জ্ঞানৰ পোহৰ যিটো জ্যোতি আছিলে আৰু যিমানখিনি আমাৰ বিকশিত অলৰেডি হৈছে সেইখিনিক আমাৰ সোনকালে বিকশিত কৰিবলৈ লয় আৰু এই গ্ৰুপ মেডিটেশ্যনত কি হয় আমাৰ যিটো এনলাইনমেন্টটো আমাৰ খুব বেছি হয় আৰু ধ্যানত যেতিয়া আমি এজনে এজনৰ পৰা শিকো আৰু ইজনে সিজনৰ যিটো মনোযোগ আমি গ্ৰহণ কৰো বা ইজনৰ সিজনৰ পৰা যিখিনি জ্ঞান অৰ্জন কৰো তেতিয়া আমাৰ সেই জ্ঞান সম্প্ৰসাৰণ হয় আৰু এইখিনি প্ৰকৃত তেতিয়াহে আমাৰ প্ৰকৃত প্ৰেম আৰু ইচ্ছা শক্তি যিটো উইল পাৱাৰ সেইটো আহ্বান কৰাটো সম্ভৱ হৈ উঠে আৰু গ্ৰুপ মেডিটেশ্যন অবিহনে এই আমাৰ এৱাৰনেছটো বা উইল পাৱাৰটো আমি বেছি বৃদ্ধি কৰাৰ সম্ভৱ নহয় যেতিয়ালৈকে আমি গ্ৰুপ মেডিটেশ্যনলৈ নাহো অৰ্থাৎ গ্ৰুপ মেডিটেশ্যনে আমাৰ জীৱনৰ সকলোখিনি বৃদ্ধি কৰাত এক সুন্দৰ অৰিহণা যোগায় আৰু গ্ৰুপ সেৱা যিটো গ্ৰুপ সাৰ্ভিসটোৱে তেতিয়া আমাৰ জীৱনত এক সুকীয়া আমাৰ জীৱনৰ দক্ষতা আহৰণ কৰে অৰ্থাৎ আমাক এক পদোন্নতিৰ কামত অৰ্থাৎ আমি গ্ৰুপ সেৱা কৰিবলৈ আমাৰ এক মনোগ্ৰাহী মন ইয়াক গঢ়ি আৰু বৃদ্ধি কৰি তোলে যেতিয়া উচ্চ স্তৰীয় যিবোৰ শক্তি যিখিনি আমি শক্তি পাবলৈ আমি অক্ষম আছিলো গ্ৰুপ ধ্যানত অহাৰ লগে লগে আৰু সেই শক্তিখিনি আমি অধিককে পাব পাৰো আৰু অধিককে সুৰক্ষিতভাৱে আৰু গঠনমূলকভাৱে আমি ব্যৱহাৰ কৰিব পাৰো আৰু ইজনে সিজনক শ্বেয়াৰ কৰাৰ অনুভূতি আৰু
যিখিনি আমাৰ অনুভৱ সেইখিনি আমি অধিককৈ পাব পাৰো বা সেই অনুভূতিখিনি শ্বেয়াৰ কৰাৰ আমি শব্দবোৰ বিচাৰি পাব পাৰো অৰ্থাৎ আমি অনুভৱবোৰকো বুজি উঠিব পাৰো গ্ৰুপ ধ্যান যেতিয়া আমি কৰিবলৈ লওঁ বহুতো ব্যক্তিগত মিলামিছা আমাৰ হয় বহুতো ব্যক্তিগত বুজা পৰা আহে আৰু যিবোৰ ভুল ধ্যান আমি কৰি আছিলো বা আখুৱা আছিলে সেইখিনিও আমাৰ দূৰ হৈ যায় আৰু যেতিয়া আমি গ্ৰুপ মেডিটেশ্যন কৰো তাতকৈ আমাৰ ডাঙৰ চমৎকাৰ হয় আমাৰ যিমানবোৰ ৰোগ ব্যাধি থাকে যিমানবোৰ সৰু সৰু আখুৱা থাকে সেই সকলোখিনি লগে লগে নিৰ্মূল হ'বলৈ আৰম্ভ কৰে আৰু আমাৰ আৰোগ্যতাটো সোনকালে হয় কিয়নো গ্ৰুপ মেডিটেশ্যনত উচ্চ স্তৰীয় পাৱাৰ আমাৰ লগত সংযোগ হয় অৰ্থাৎ গ্ৰুপটোৰ লগত যিসকলে সেই গ্ৰুপ মেডিটেশ্যন কৰিছে সেই সদস্যসকলৰ মাজেদি সেই শক্তিটো প্ৰবাহিত হয় গোট ধ্যান মানে যতে আমি গঠন কৰো ধৰক আমি আজি অনলাইন চেনেল যোগে কৰিছো বা আমি কাৰোবাৰ ঘৰত কৰিছো কৰবাত কৰিছো আমি যেজনে গোট খাওঁ 8 জন 10 জন 2 জন 3 জন আমি যতে আমি একগোট হৈ আমি গ্ৰুপ ধ্যান কৰিম তেতিয়া সেই ঠাইখনত এক চুম্বকীয় আবেগ চুম্বকীয় কেন্দ্ৰ তাত সৃষ্টি হয় অৰ্থাৎ এক মেগনেটিক ফিল্ড তাত তৈয়াৰ হয় আৰু তেতিয়া সেই ধ্যান কৰা গোটটো এক মেগনেটিক পাৱাৰে চাৰিওফালে এক নতুন শক্তি সঞ্চাৰণ কৰে অৰ্থাৎ তেওঁলোক অধিক মেগনেটিক হৈ পৰে আৰু তেতিয়া সেই সৃষ্টি কৰা সেই মেগনেটিক পাৱাৰে ইটো গোটটোতে যে সীমাবদ্ধ ৰাখে সেই শক্তিখিনি বা সেই ধ্যানৰ শক্তিখিনি সেইটো নহয় ইয়াৰ পৰা চাৰিওফালে বিকশিত হ'বলৈ লয় অৰ্থাৎ পৰিৱেশলৈকো ইয়াৰ শক্তি বিকশিত হ'বলৈ লয় অৰ্থাৎ গ্ৰুপ মেডিটেশ্যনৰ যোগেদিহে আমাৰ পৰা শক্তিখিনি বেলেগলৈ বিকশিত সম্ভৱ সেই গ্ৰুপ মেডিটেশ্যনৰ যোগেদি আমাৰেই যে লাভ হ'ব সেইটো নহয় আমাৰ পৰিৱেশ আমাৰ পৰিয়াল আমাৰ সাৰাউণ্ডিঙত সকলো ধৰণৰ সৃষ্টি লৈ আৰু সকলো ধৰণৰ পৰিৱেশলৈ ই বিয়পিব পাৰে গতিকে গ্ৰুপ মেডিটেশ্যন য'ত কৰা হয় অৰ্থাৎ যিটো পৰিৱেশত বহি কৰা হয় সেই সাৰাউণ্ডিংটো পিউৰিফাইড হয় আৰু পথৰ আটাইতকৈ ডাঙৰ সুৰক্ষা হৈছে গোট আভা অৰ্থাৎ গোট আউৰা অৰ্থাৎ যিটো গ্ৰুপ আভা মণ্ডল সেই গ্ৰুপ আউৰাটোত হয় কি হয় সেইটো যিটো আমাৰ আভা থাকে আমাৰ এটা আভা মণ্ডলটো ধ্যানত হয়ে সৃষ্টি হয় আমাৰ আভা মণ্ডলটো বিকশিত হয় গ্ৰুপ মেডিটেশ্যনত সেই গ্ৰুপ আভাটো অধিককৈ বিকশিত আৰু বিকৃত হয় আৰু তেতিয়া সেই আভাৰ বিকিৰণটো কি হয় কেৱল গ্ৰুপ মেডিটেশ্যনতে সীমাবদ্ধ নাথাকে ই অধিক দূৰত্বলৈ বিয়পিব পাৰে অৰ্থাৎ আমি তেতিয়া ইচ্ছা কৰি আমি বহুত ধৰণৰ ভাইব্ৰেচন আমি চেণ্ড কৰিব পাৰো পৰিৱেশলৈ প্ৰকৃতিলৈ ইজনে সিজনলৈ আৰু যেতিয়া আমি গম পাম যে আমি ইজনে সিজনক শিকোৱাৰ প্ৰয়োজন আছে ইজনে সিজনক উঠোৱাৰ প্ৰয়োজন আছে বা তেওঁক ভাইব্ৰেচন দিয়াৰ প্ৰয়োজন আছে তেতিয়া আমি গ্ৰুপ মেডিটেশ্যনৰ মাধ্যমত আমি যেতিয়া পজিটিভ ভাইব্ৰেচনবোৰ এৰিম তেতিয়া সেই সকল ব্যক্তিলৈ এই ভাইব্ৰেচনটো প্ৰবাহিত হ'ব আৰু তেতিয়া আমি কি হ'ব হাতত হাত ধৰি ইজনে সিজনক উঠাব পাৰিম আৰু ইজনে সিজনক নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু আমি ইজনে সিজনক বুজাবুজি আৰু এক সুন্দৰ মিলাপ্ৰীতিৰ মাজত আহি আমি গ্ৰুপ মেডিটেশ্যনৰ শক্তিৰ যোগেদি আমি নিজৰ শক্তিক ডেভেলপ কৰিব পাৰিম বন্ধুসকল সেই গ্ৰুপ মেডিটেশ্যন খুব প্ৰয়োজনীয় এক আমাৰ ধ্যানৰ অংশ হয় গোট ধ্যানত আৰু এটা শক্তি উৎপন্ন হয় যিটো প্ৰেম আৰু পোহৰ প্ৰেম যিটো লাভ আৰু আমাৰ এনাৰ্জি সেই পাৱাৰটো আমাৰ ডেভেলপ হ'বলৈ লয় আৰু লগে লগে ই আমাৰ জীৱনটোক এক সুকীয়া প্ৰেমৰ সোৱাদ এক বুজাবুজিৰ সোৱাদ এক পোহৰৰ মাত্ৰা কৰি আমাৰ ভিতৰৰ পৰা আমাক বিকশিত কৰি তোলে আৰু যিখিনি আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আমি বিচাৰো বা আমাৰ কিবা নিডেড থাকে কিবা প্ৰয়োজন থাকে যিখিনি আমি অংকন কৰিছো সেই প্ৰয়োজনীয়তাখিনি যিকোনো অৱস্থাতে যিকোনো সময়তে সেই তেওঁলোকে পাবলৈ সক্ষম হয় অৰ্থাৎ আমাৰ প্ৰয়োজনবোৰো পৰিপূৰ্ণ হ'বলৈ সহজ হয় এই গোট ধ্যান আমাৰ মনৰ ব্যক্তিগত লাভালাভখিনিও সৃষ্টি কৰে আৰু বিশেষকৈ আমাৰ কিছুমান অভ্যাসবোৰ যিবোৰ বেয়া অভ্যাস দুৰভ্যাস বুলি কওঁ সেই অভ্যাসবোৰ বেয়া অভ্যাসবোৰ আমাক মচিব পাৰে আৰু যিটো আমাৰ স্বাৰ্থপৰতা মনোভাৱ সেলফিশনেছ যিটো ভাৱ আমাৰ থাকে যে মই উঠিছো তেওঁক নুঠাম বা তেওঁক আমি আগলৈ নিয়াৰ কোনো ধৰণৰ আমি তেনেকুৱা ধৰণৰ আমি টিপছ নিদিম বা তেওঁক আমি সহায় নকৰিম তেনেকুৱা যিটো সেলফিশনেছ আমাৰ ভাৱ থাকে বা সেৱা মনোভাৱ নাথাকে সেই ভাৱখিনি আমাৰ দূৰ হৈ যায় অৰ্থাৎ আমাৰ সেলফিশনেছ ভাৱটো আঁতৰ হৈ আমি এক বহল মনৰ অধিকাৰী আৰু গভীৰ ধ্যানৰ ব্যক্তি হৈ আমি ধ্যান সেৱাৰ এক মানৱতাৰ সেৱাৰ মানৱ যিটো সেৱা মানুহক উঠোৱাৰ মানুহক জ্ঞান দিয়াৰ বুদ্ধি দিয়াৰ আৰু মানুহক সহায় কৰাৰ এটা মনোভাৱ
গঢ়ি উঠে অৰ্থাৎ আমাৰ ভিতৰৰ স্তৰটো আত্ম সচেতন যেতিয়া আমি হওঁ তেতিয়া আমাৰ চেতন শক্তিৰ লগত যেতিয়া আমাৰ সাবকনচিয়াস মাইণ্ড অৰ্থাৎ অৱচেতন মনটো খোল খাই যায় তেতিয়া আমাৰ ভিতৰৰ পৰা সৃষ্টিশীলতাৰ যি মুড বা অৰ্থাৎ আমাৰ সৃজনীশীলতাৰ যিটো মুড টেলেণ্ট আমাৰ লুপ্ত হৈ থাকে সেইখিনি বিকশিত হ'বলৈ লয় অৰ্থাৎ আমি ইজনে সিজনক সহায় কৰা ইজনে সিজনক বুদ্ধি দিয়া ইজনে সিজনৰ হাতত ধৰি আকৌ উঠোৱাৰ এক সুন্দৰ মনোভাৱ আমাৰ ভিতৰত গ্ৰহ লয় অৰ্থাৎ ইজনৰ পৰা সিজনলৈ প্ৰেমটো ট্ৰেন্সফাৰ হয় আৰু তেতিয়া আমাৰ জ্ঞানৰ পোহৰটো ইজনৰ পৰা সিজনলৈ ট্ৰেন্সফাৰ হ'বলৈ লয় বন্ধু বান্ধৱীসকল সেই গ্ৰুপ মেডিটেশ্যনত অহাটো খুব প্ৰয়োজনীয় আৰু অৰ্থাৎ মেডিটেশ্যনৰ যিটো গ্ৰুপ সেই গ্ৰুপটোৰ যোগেদি আমি নিজস্ব প্ৰেমৰ পোহৰটো অৰ্থাৎ জ্ঞান বুদ্ধি আনকি ঐশ্বৰিক বুদ্ধিও যিটো ডিভাইন যিটো আমাৰ স্পিৰিট ডিভাইন যিটো এনাৰ্জি ডিভাইন যিটো স্পিৰিট সেই সকলোখিনি ডিভাইনলি আমি লাভ কৰিব পাৰোঁ অৰ্থাৎ আমি নিজৰ ভিতৰতে বিচাৰি নোপোৱা যিটো ঐশ্বৰিক প্ৰেম যিটো ঐশ্বৰিক ভাৱানুভূতি আৰু যিখিনি প্ৰেমৰ প্ৰশান্তি সেইখিনি আমি ভিতৰত অনুভৱ কৰিম আৰু সেইখিনি আমি আনলৈ বিয়পাবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিম আৰু কিয়নো তেতিয়া আমি আনৰ দুখবোৰ মচিবলৈ আনৰ ভালবোৰ আনক দিবলৈ আৰু আনৰ জীৱনতো বিকশিত আৰু বিকাশ হ'বলৈ যিখিনি ক্ষমতা সম্পন্ন প্ৰয়োজন হয় যিখিনি শক্তিৰ প্ৰয়োজন হয় সেই শক্তিখিনি আমি তেওঁলোকৰ ভুলবোৰ আঁতৰাই তেওঁলোকৰ মাজত শুদ্ধ আৰু সত্যটো প্ৰতিষ্ঠা কৰিবলৈ আমি নিজৰ পাৰদৰ্শিতাটো আমি বজাই ৰাখিব পাৰিম অৰ্থাৎ আমাৰ ইচ্ছা শক্তি ইমানেই বৃদ্ধি হ'ব যে আমি আমাৰ ইচ্ছা শক্তিৰ প্ৰখৰতাৰ কাৰণে আমি সুন্দৰতাবোৰ দেখিম শুদ্ধতাবোৰ দেখিম সত্যতা দেখিম আৰু শুদ্ধ প্ৰেমটোৰ প্ৰতি আমি আকৰ্ষিত হ'ম আৰু তেতিয়া সুযোগবোৰ যিবোৰ সুযোগ আমাৰ জীৱনত অহা নাছিলে যিবোৰ সুযোগ আমাৰ জীৱনত খুব প্ৰয়োজন সেই সুযোগবোৰ আমি লাভ অৰ্থাৎ আমাৰ জীৱনলৈ সুযোগৰ দুৱাৰখন খুব সুন্দৰকে খোল খাই আহিব আৰু আমাৰ জীৱনত যিবোৰ নিডেড যিবোৰ প্ৰয়োজন আমি অনুভৱ কৰোঁ সেই প্ৰয়োজনখিনিলৈ আমি যেতিয়া আমাৰ ধ্যানৰ মাত্ৰাটো ধ্যানৰ ভাইব্ৰেশ্যনটো আমি গ্ৰুপ হিচাপে যেতিয়া আমি একত্ৰিত কৰিম সেই বস্তুটো নোপোৱালৈকে সেই বস্তুটোৰ ওপৰত আমি ধ্যান কৰিম সেই বস্তুটো পালো বুলি যেতিয়া আমি ভাবিম মনত চিন্তা শক্তিক খোৰাক দিম যে সেই বস্তুটো আমি পালো অৰ্থাৎ আমি গ্ৰহণ কৰিলো যেতিয়া আমি তেনেকুৱা এটা পজিটিভ পাৱাৰ লৈ পজিটিভ চেঞ্জ লৈ আমি গ্ৰুপ এনাৰ্জিত সেই বস্তুটো পাবলৈ আমি ইচ্ছা কৰিম তেতিয়া আমি সেইটো পাবলৈ সহজে সক্ষম হ'ম বন্ধু বান্ধৱীসকল কিয়নো এজনৰ যোগেদি যদি অলপ পাৱাৰ আহে তেতিয়া আমি 5 জন বা 10 জন আৰু তাতকে অধিকৰ মাজেদি অধিক শক্তি আহে সেয়া সকলোৱে বুজিব পাৰো অৰ্থাৎ আমি অকলে ইমান উইল পাৱাৰ অৰ্থাৎ ইমান ইউনিভাৰ্চেল পাৱাৰ আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো অৰ্থাৎ আমি পুৰি ভস্ম হৈ যাম ইমান পাৱাৰ আমাৰ শৰীৰে কেতিয়াও গ্ৰহণ অকলে কৰিব নোৱাৰে যিখিনি গ্ৰুপৰ যোগেদি ইউনিভাৰ্চেলে আমাৰ বিচাৰি থাকে সেই গ্ৰুপ মেডিটেশ্যনত অহাৰ লগে লগে এক চুম্বকীয় ক্ষেত্ৰ আমাৰ মাজত সৃষ্টি হয় যিটো যোগেদি আমাৰ সদস্যসকলকে নহয় গ্ৰুপৰ পৰিয়াললৈকো ইয়াক প্ৰবাহিত কৰে আৰু বিকিৰণ কৰে গতিকে অৰ্থাৎ তেজস্ক্ৰিয় যিটো ৰশ্মি আভা মণ্ডলৰ আমাৰ সেয়া বিকশিত হয় পৰিয়ালৰ পৰা পৰিয়াল আৰু পৰিৱেশৰ পৰা পৰিৱেশলৈ বিয়পিব পাৰে অৰ্থাৎ আমাৰ সকলোখিনি যি আহুৱা আছিলে সেইখিনি দূৰ হৈ আমি সুন্দৰ প্ৰেমৰ এক ব্যক্তি হ'ব পাৰো আৰু পোহৰৰ এক ব্যক্তি হ'ব পাৰো তেতিয়াহে যেতিয়া আমি গ্ৰুপ মেডিটেশ্যনত থাকিম সেই বন্ধু বান্ধৱীসকল আজি এই সুন্দৰ টপিকটোৰ যোগেদি আমি সকলো ধ্যানিক আহ্বান কৰো যাতে আমি গ্ৰুপ মেডিটেশ্যনত অংশ লওঁ আৰু গ্ৰুপ মেডিটেশ্যনৰ আভা মণ্ডলটো আমি বহাই আমি সকলো ধ্যানিক আকৰ্ষণ কৰাৰ এক কেন্দ্ৰবিন্দু হৈ উঠো হওক আৰু সকলোৰে প্ৰতি এক সুন্দৰ মিলা প্ৰীতিত আৰু সকলোৰে হাতত হাত ধৰি ইজনে সিজনক উঠোৱাৰ এক মনোবল আৰু মনোপ্ৰচেষ্টাৰ আমি গ্ৰহ দিও হওক কিয়নো ধ্যানে আমাক এইখিনি সহায় কৰে আৰু আমাক সেলফিছ হবলৈ শিকায় গতিকে আহক বন্ধু বান্ধৱীসকল এইখিনি জ্ঞানৰ যোগেদি আমি বিকশিত হওঁ হওক আৰু এই বুদ্ধি জ্ঞানখিনি লৈ আমি নিজেও পোহৰৰ পাত্ৰী হৈ আনকো পোহৰ বিলাও হওক ধন্যবাদ জনাইছো এই সুন্দৰ টপিকটো মোক শ্বেয়াৰ কৰিবলৈ দিয়াৰ বাবে আৰু এই সুন্দৰ টপিকটো সকলোৱে শুনি ভাল পালে লাইক শ্বেয়াৰ জৰুৰ কৰিব আৰু এই সুন্দৰ সময়ত আমি আহক সুন্দৰ ধ্যান যাত্ৰালৈ আগবাঢ়ি যাম কিয়নো জ্ঞানৰ লগে লগে ধ্যানৰ খুব প্ৰয়োজন কিয়নো যিখিনি আমি জ্ঞান পালো সেইখিনি সাবকনচিয়াস মাইণ্ডত ধ্যানৰ মাধ্যমতহে আমাৰ ব্ৰেইনত অৰ্থাৎ মেমৰি বেংকত সংৰক্ষিত হ'ব আৰু তেতিয়াহে আমি সেই সকলোখিনি কৰিব পাৰিম অৰ্থাৎ আমাৰ মেমৰি পাৱাৰ তেতিয়া বাঢ়িবলৈ ল'ব সেয়া হওক বন্ধু বান্ধৱীসকল আমি ধ্যানৰ মাত্ৰালৈ সোমাই যাওঁ হওক আৰু আজি কোনোবা ধ্যানীয়ে যদি ধ্যান কৰাম বুলি ভাবিছে
তেওঁ আগবাঢ়ি আহক। মই তেওঁক অনুৰোধ কৰিছো, তেওঁ যদি কোনোবাই যদি ধ্যান দিবলৈ ধ্যান দিব পাৰে, ধ্যান কৰাব পাৰে। কোনো হয়তো সাজু নাই, গতিকে মই আপোনালোকক ধ্যানৰ মাজলৈ লৈ যাবলৈ বিচাৰিছো। বন্ধু বান্ধৱীসকল, আহক আমি ধ্যানৰ মুদ্ৰাত সুখাসনত বহি লওঁ। হওক, আমি সকলোৱে জানো আমি হাত কৰ্চ কৰিব লাগে, ধ্যানৰ আগত ভৰি কৰ্চ কৰিব লাগে। আমি যদি বিচনাত বহিছো, ভৰি দুখন আমি এনেকে ক্লোজ কৰি ল'ব পাৰো, আৰু অসুবিধা হলে আমি মেলিও ল'ব পাৰো কৰ্চ কৰি পেলাই। আৰু আমি কমফৰ্টেবল পজিশ্যনত বহি লওঁ। হওক, আৰু আমি চশমা পিন্ধি আছো যে আমি চশমাযোৰ খুলি লওঁ, কিয়নো আমি চকু বন্ধৰ অৱস্থাত আমাক চশমাৰ কোনো প্ৰয়োজন নাই। আহক আমি সকলোৱে একগোট হৈ PMC আছাম চেনেলৰ যোগেদি ধ্যানৰ গ্ৰুপ মেডিটেশ্যনত অংশ লওঁ। হওক, আৰু হাতত হাত ধৰি একেকাৰে একেলগে এক মনেৰে আমি ধ্যানত বহো। হওক বন্ধু বান্ধৱীসকল, চকু বন্ধ কৰক, কিয়নো চকু মেলিলে আমাৰ 80% এনাৰ্জি বাহিৰলৈ ওলাই যায়। সেই আমি 80% এনাৰ্জি প্ৰিজাৰ্ভ কৰিবলৈ আমি ধ্যানত মনোনিৱেশ কৰো। হওক, চকু বন্ধ কৰো। হওক, আৰু এই সুন্দৰ সময়ত আমি ধ্যান যাত্ৰালৈ আগবাঢ়ি যাবলৈ প্ৰত্যেকে প্ৰস্তুত হৈছো। বন্ধু বান্ধৱীসকল, আমি ধ্যানৰ লগে লগে জ্ঞান যিখিনি পালো সেইখিনিকো সদায় মনত ৰাখি আমি সুন্দৰ ধ্যানৰ মাজলৈ সেই সময়ত আগুৱাই যাম। মিউজিকৰ সুন্দৰ সুৰৰ লহৰে লহৰে আৰু শব্দৰ মাজে মাজে কেৱল চকু বন্ধ কৰক। উশাহ নিশাহ আৰু আপুনি এতিয়া এক হৈ থাকক বন্ধুসকল। কেৱল মনটো নাসাৰণ ধৰি লোৱা উশাহ আৰু নিশাহলৈ কঢ়িয়াই আনক। কেৱল শ্বাস প্ৰশ্বাস আৰু আপুনি এতিয়া এক হৈ থাকক। গোটেই দিনটোৰ অৱসাদ, দুশ্চিন্তা, ভাৱনা, দুখ বেজাৰ, অবাঞ্ছিত চিন্তাবোৰক দূৰ কৰি দিয়ক। কেৱল উশাহ নিশাহ আৰু আপুনি এতিয়া এক হৈ আছে, অনুভৱ কৰক। কাৰোবাৰ সম্ভৱ হলে মিউজিক দিয়ক। কেৱল উশাহ নিশাহ আপুনি এতিয়া এক হৈ আছে আৰু শূন্যতাৰ মহান স্থিতিলৈ যাবলৈ নিজকে সাজু কৰিছে, অনুভৱ কৰক। ৰিলেক্স হৈ যাওক, সম্পূৰ্ণ মূৰৰ পৰা ভৰিলৈকে ৰিলেক্স হৈ পৰক। সকলো অৱসাদ, বিষাদ, দুখ দূৰ কৰি দিয়ক। কেৱল নিজৰ আত্মস্থিতিত আহি উশাহ নিশাহত এক হৈ পৰক। যেতিয়া উশাহ নিশাহত আপুনি এক হৈ থাকিব, মনৰ ভিৰ ভাৰৰ পৰা আপুনি আঁতৰি আহিব, তেতিয়া দেখিব আপুনি এক শূন্যতাৰ মহান স্থিতিৰ মাজত, অৰ্থাৎ আত্মস্থিতিৰ মাজত আপুনি উপস্থিত হৈছে। আৰু সেই সুন্দৰ সময়ত আপুনি এটা উশাহকো নষ্ট হবলৈ নিদিব বন্ধুসকল। কেৱল শ্বাস প্ৰশ্বাসত মনোযোগ দিয়ক।
আৰু যেতিয়া আপুনি ক্ৰমে ক্ৰমে ধ্যানৰ সেই শূন্যতাৰ স্থিতিলৈ আগুৱাই যাব, তেতিয়াই বিশ্ব ব্ৰহ্মাণ্ডীয় প্ৰাণময় ঊৰ্জা আপোনাৰ কৰ্মৰন্ধেদি আপোনাৰ ভিতৰলৈ সোমাই আহিব বন্ধুসকল। আৰু তেতিয়াই আমি এক্টিভ হ'বলৈ ল'ম, এনাৰ্জেটিক হ'বলৈ ল'ম। আমাৰ সকলো ধৰণৰ আশোৱা খেলি মেলি মনৰ দুশ্চিন্তাবোৰ দূৰ কৰি আমি এক আত্মস্থিতিত উপস্থিত হ'বলৈ ল'ম বন্ধুসকল। সেই এক উচিত সময়, যিখিনি সময়ত আমি মনৰ চিন্তা ভিৰ ভাৰ আঁতৰাব পাৰো আৰু নিজক আত্মস্থিতিত প্ৰতিষ্ঠিত কৰি আমি নিজৰ ভিতৰত থকা শক্তিখিনিক ভুমুকি মাৰি চাবলৈ সক্ষম হ'ব পাৰো বন্ধুসকল। সেই উশাহ নিশাহ আৰু আপুনি এতিয়া এক হৈ থাকক। পিতমৰ সম্ভৱ হলে মিউজিক দিব পাৰে। কেৱল শ্বাস প্ৰশ্বাস আৰু আপুনি এতিয়া এক হৈ আছে অনুভৱ কৰক। প্ৰীতম মিউজিক দি দিলে ভাল হয়। আৰু প্ৰতিটো উশাহৰ লগে লগে অনুভৱ কৰক আপুনি এক শূন্যতাৰ মহান স্থিতিত আহি উপস্থিত হৈছে। সকলো ভিৰ ভাৰৰ পৰা আপুনি এতিয়া আঁতৰি আহিছে। জীৱনৰ সৰ্বশ্ৰেষ্ঠ সৰ্বোত্তম ক্ষণত আহি আপুনি উপস্থিত হৈছে অনুভৱ কৰক। কাৰণ ধ্যানে সেই সৰ্বোত্তম উত্তম পথ আৰু শ্ৰেষ্ঠ উপায় বন্ধুসকল, যাৰ যোগেদি আপুনি জীৱনৰ সকলোখিনি ঘূৰাই পাব পাৰে। জীৱনৰ যি প্ৰশান্তি আমাৰ প্ৰয়োজন, যি হেপিনেছৰ প্ৰয়োজন, যি সুন্দৰতা মৰম প্ৰেমৰ প্ৰয়োজন, যি জ্ঞান আৰু পোহৰৰ প্ৰয়োজন, এই সকলো ধ্যানৰ মাধ্যমতে আপুনি ঘূৰাই পাব পাৰে বন্ধুসকল। কেৱল শ্বাস প্ৰশ্বাস আৰু আমি এতিয়া গৈ আছো। আমি প্ৰতিজিচাৰৰ পূৰ্ণ চেতন শক্তিক এতিয়া আমি আহ্বান কৰো আমাৰ ধ্যান জগতলৈ। এষ্টেল পিৰামিড আমাৰ ওপৰত আছে, আমি অনুভৱ কৰো বন্ধুসকল। আৰু সকলো এষ্টেল মাষ্টাৰে আমাক এতিয়া সহায় কৰি আছে। এঞ্জেলছবোৰে আমাক চাৰিওফালে চাৰাউণ্ডিঙত আমাক সুৰক্ষিত কৰি ৰাখিছে, অনুভৱ কৰক। আৰু সকলো ধৰণৰ চিন্তাৰ আৱৰ্জনা দূৰ কৰি আমি আমাৰ আত্মাক জাগ্ৰত কৰিবলৈ আমি আগবাঢ়িছো। কিয়নো ধ্যানে এক উপায় বন্ধুসকল, যাৰ যোগেদি আপুনি মুক্তিপ্ৰাপ্তই নহয়, সকলো ধৰণৰ কুসংস্কাৰ, অন্ধকাৰ, অজ্ঞানতা আৰু সকলোখিনি দুখ কষ্ট আৰু বিচাৰি নোপোৱা শান্তি, সেই সকলোখিনিৰ পৰা আপুনি উদ্ধাৰ পাব পাৰে বন্ধুসকল। যি এক প্ৰশান্তি আপুনি ভিতৰত অনুভৱ কৰিব, সেয়া কেৱল ধ্যানৰ মাজেদিয়ে পাব পাৰে। আমি অনেক ধৰণৰ চিন্তা চৰ্চা, দুচিন্তাত আমি এনি টাইম আমি আমাক আবদ্ধ কৰি ৰাখো। আমি মৰণ প্ৰাণক তাতেই আমি ল ভাইব্ৰেশ্যন দি আমি আমাক বন্দী কৰি ৰাখো, যিখিনিৰ পৰাই আমাৰ ল ভাইব্ৰেশ্যন সৃষ্টি হয়। আৰু উচ্চস্তৰীয় শুদ্ধ চিন্তাৰ ভিৰৰ পৰা আমি আমাক আঁতৰাই ৰাখো ল ভাইব্ৰেশ্যনৰ বাবে। ধ্যানে আপোনাক সেই সকলোখিনি বিসংগতিৰ পৰা
আপোনাক উচ্চস্তৰীয় পজিটিভ যি থটস, পজিটিভ যি চিন্তা ভাৱনা তালৈ আপোনাক উত্তৰণ ঘটাব বন্ধুসকল। আপুনি তেতিয়া সকলো ধৰণৰ বেয়া ভাইব্ৰেচন, বদ অভ্যাস, চিন্তা সকলোখিনিৰ পৰা আপুনি আপোনাক মুক্ত কৰিবলৈ সক্ষম হৈ উঠিব বন্ধুসকল। কেৱল আপুনি চাহ প্ৰশ্বাসত মন দিলেই সকলোখিনি প্ৰচেছিং আপোনাৰ মাজত অট'মেটিকেলি উদ্ভৱ হ'বলৈ ল'ব। এতিয়া আপুনি সম্পূৰ্ণ ৰিলেক্স হৈ গৈছে অনুভৱ কৰক। আৰু নীৰৱতাৰ মাজে মাজে আপুনি নিজৰ আত্মস্থিতিত নিজৰ মাজত সোমাই পৰক। কিয়নো আপোনাৰ ভিতৰতে সকলো সৃষ্টিৰ মাদকতা, সুন্দৰতা, বিশালতা আৰু সকলো প্ৰেমৰ গভীৰতা যুক্ত হৈ আছে বন্ধুসকল। আৰু যিখিনি আমি বাহিৰত বিচাৰি হাহাকাৰ কৰো, বিভিন্ন জনৰ মাজত বিচাৰি আমি হাবাথুৰি খাওঁ, আৰু বিভিন্ন প্ৰচেছৰ মাজেদি আমি সেইখিনি পাওঁ বুলি আমি দৌৰি ফুৰো হওক। আৰু সেই সকলোখিনি বিসংগতি, ভুল ভ্ৰান্তিৰ পৰা আমাক ধ্যানে মুক্ত কৰিব পাৰে। সেই আপুনি চাহ আৰু প্ৰস্ৰাৱৰ লগতে আনাপানাসতি এক সুন্দৰ প্ৰয়াস, এক সুন্দৰ ধ্যান যাত্ৰা বন্ধু বান্ধৱীসকল। এক সহজ ব্যায়াম, ধ্যান এক সহজ উপায় হয়। ইয়াত কোনো মন্ত্ৰ উচ্চাৰণ আপুনি কৰিব নালাগে, কোনো চান্টিং কৰিব নালাগে। কেৱল আপুনি জন্মগতভাৱে পোৱা উশাহটোৰ লগত আপুনি কেৱল এক হৈ থাকক। আৰু আপুনি তাত এক হৈ থাকিলে আপুনি আপোনাৰ আত্মস্থিতি ঘূৰাই পাব। আপোনাৰ ভিতৰৰ সুন্দৰতাখিনিৰ লগত আপুনি খেলিব পাৰিব। আৰু আপোনাৰ বিশালতাখিনিক আপুনি অনুভৱ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল। যে আমাৰ ভিতৰত কিমান মহান বিশালতা, কিমান মহানতা আৰু কিমান পুষ্টিৰ শৃংখলাবোৰ লুকাই আছে, যাৰ কাৰণে আমি গোটেই জীৱন কালত দুখ কষ্ট, অনাহুত বেদনাবোৰ লৈ লৈ আমি ইজনে সিজনক ব্লেম দি দি দুখৰ মাজতে আমাৰ জীৱনটো বুলি আমি অনুভৱ কৰি আছিলো। ধ্যানৰ যোগেদি আপোনাৰ সেই অন্তৰ্দৃষ্টি মুকলি হ'ব বন্ধুসকল, যে আপুনি আপোনাৰ সুখৰ বাহক হয়। আপুনি আপোনাৰ জীৱনৰ গৰাকী হয়। আপুনি ভগৱত প্ৰদত্ত এক ব্যক্তি হয়। উচ্চস্তৰীয় ক্ষমতাৰে সম্পন্ন আপুনি এক সুন্দৰ মহান আত্মা হয়। তেতিয়া অনুভৱ কৰিব পাৰিব বন্ধুসকল, যে আপুনি এক শৰীৰ নহয়, আপোনাৰ নামৰ অধিকাৰী সেই শৰীৰটোকে আপুনি আজিলৈকে যেনেকে চিনি পাই আছে, তেতিয়া বুজিব পাৰিব যে আপুনি এক শৰীৰ নহয়, এক আত্মা হয়, মহান আত্মা, যাৰ উদ্দেশ্য মহৎ লৈ পৃথিৱীলৈ আপুনি আকৌ আহিছে। সেই আপুনি আপোনাৰ উদ্দেশ্যবোৰক পৰিপূৰ্ণ কৰিবলৈ, সৃষ্টিৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আৰু আপোনাৰ জীৱনত অহা দায়িত্ববোৰ নিভাবলৈ কেৱল ধ্যানে এক সত্য মাৰ্গদৰ্শন হয় বন্ধুসকল, যাৰ যোগেদি আপুনি সকলো সুশৃংখলভাৱে আৰু ধৈৰ্য একাগ্ৰতাৰে সকলো কৰিবলৈ এক সুন্দৰ মনোবল, সুন্দৰ প্ৰয়াস, সুন্দৰ প্ৰচেষ্টা আপুনি ভিতৰৰ পৰাই এক উদগনি পাব বন্ধুসকল। কিয়নো ধ্যানে আপোনাক সেই মাত্ৰাত এনাৰ্জি প্ৰদান কৰিব, যি কস্মিক পাৱাৰ এনাৰ্জি আপোনাক সুন্দৰ বডিটোক, সুন্দৰ শৰীৰটোক, মনটোক আপোনাক এনাৰ্জেটিক কৰি তুলিব। সেই ধ্যান কৰক, ধ্যান কৰক, ধ্যান অভ্যাসত সদায় লাগি থাকক বন্ধুসকল। আৰু গ্ৰুপ মেডিটেশ্যনৰ যি জ্ঞান আজি আপুনি পালে, গ্ৰুপ মেডিটেশ্যনত সদায় সহভাগিতা অংশগ্ৰহণ কৰক বন্ধুসকল। কিয়নো গ্ৰুপ মেডিটেশ্যন এক সুন্দৰ প্ৰচেষ্টা, যাৰ যোগেদি আপুনি আপোনাক মেগনেটিক ফিল্ডলৈ আপোনাক ৰূপান্তৰ কৰিব পাৰে। আপোনাৰ মাজৰ পৰা এক সুন্দৰ শক্তি, প্ৰেমৰ শক্তিক বিকশিত কৰিব পাৰে ইজনৰ পৰা সিজনলৈ। আপুনি যাক শুদ্ধ কৰিব বিচাৰিছে, যাক ধ্যানৰ জ্ঞান দিব বিচাৰিছে, যাক আপুনি নতুন মনৰ কৰিব বিচাৰিছে, তেওঁলৈ আপুনি ভাইব্ৰেচন পঠাব পৰা হয় বন্ধুসকল। কিয়নো আপুনি ভবা সকলো কথাই তেতিয়া
শুদ্ধ আৰু পজিটিভ হয় আৰু প্ৰত্যেকটো পজিটিভ কথাই পজিটিভ ভাৱনাই পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰে বন্ধুসকল আৰু সেই পজিটিভ এনাৰ্জিয়ে আপোনাক এক উচ্চস্তৰীয় এক সুন্দৰ ব্যক্তিলৈ সুন্দৰ ভাৱনাপূৰ্ণ মহান আত্মালৈ আপোনাৰ আত্মা পৰমাত্মাৰ লগত মিলিত কৰায় বন্ধুসকল আৰু তেতিয়া আপুনি ভবা প্ৰত্যেকটো কথা প্ৰত্যেকটো কাৰ্য প্ৰত্যেকটো ভাৱনাই আপোনাৰ সিদ্ধতা প্ৰাপ্ত হ'বলৈ লয় কিয়নো আপোনাৰ সাবকনচিয়াস মাইণ্ডে তেতিয়া সকলো কথা গ্ৰাহ্য কৰি ইউনিভাৰ্চেলে তাক পাবলৈ পৰা কৰি দিয়ে সেই আপোনাৰ সাবকনচিয়াস মাইণ্ড খোলাৰ এটাই চাবি সেয়া হ'ল ধ্যান আপোনাৰ জীৱনৰ সকলো সমস্যা নিৰ্মূল কৰা এটাই চাবি সেয়া হ'ল ধ্যান কেৱল উশাহ নিশাহ আৰু আপুনি এতিয়া একো আছে অনুভৱ কৰক পূৰ্ণতাৰ মহান স্থিতিত আপুনি আপোনাৰ আত্মস্থিতিত গৈ পূৰ্ণ আত্মাৰ লগত আপুনি এতিয়া মিলিত হৈছে আৰু আনাপানাসতি ধ্যানৰ লগে লগে আপুনি আপোনাৰ স্থিতিত আপুনি আপোনাক আৱিষ্কাৰ কৰিব পাৰিছে অনুভৱ কৰক কিয়নো আপুনি এক মহান আত্মা হয় এক উদ্দেশ্য প্ৰণোদিত এক সুন্দৰ ব্যক্তি হয় যাৰ মহান উদ্দেশ্য পৃথিৱীত আছে আৰু সেই উদ্দেশ্যৰ বাবে আজি আপুনি আহি ধ্যান জগতত প্ৰৱেশ কৰিছে বন্ধুসকল আৰু ধ্যানৰ যোগেদি জীৱনৰ অপূৰণীয় কৰ্মবোৰ অপূৰণীয় প্ৰচেষ্টাবোৰ আধৰুৱা কৰ্মৰ সিদ্ধান্তবোৰক আপুনি সমাপ্ত কৰিবলৈ কৰ্মা বন্ধনবোৰৰ পৰা মুক্ত হ'বলৈ এই ধ্যান যাত্ৰাক আপুনি আজি আকৌ ঘূৰাই পাইছে বন্ধুসকল সেই অতি আনন্দৰে সেই অনুগ্ৰহৰ বৰদানক আপুনি আত্মস্থিতিত গ্ৰহণ কৰক আৰু সদায় নিজক ধন্যবাদ কৰক যে আপুনি এক সুন্দৰ প্ৰচেষ্টাৰ সুন্দৰ প্ৰয়াসৰ এক সুন্দৰ ব্যক্তি হৈ পৰিছে আৰু ইয়াক পাবলৈ আপুনি সক্ষম হৈছে কিয়নো আপুনি আপোনাক সময় দিছে হয় বন্ধু বান্ধৱীসকল জীৱনত আটাইতকৈ মূল্যৱান গিফ্টটোৱে হৈছে হ'ল সময় এই সময়খিনি আজি আপুনি আপোনাক দিছে আৰু সেয়া মনোভাৱেৰে যিসকলে আপোনাক উদগনি দিছে সেয়া মনোভাৱেৰে যিসকলে আপোনাক শিকাইছে বুজাইছে সেই সকলোখিনি আপুনি পাব পৰা এক মহান বৰদান আৰু অনুগ্ৰহ আমি আমালৈ কঢ়িয়াই অনা এক সুন্দৰ সুযোগ হয় বন্ধুসকল সেই মহান সুযোগখিনিক কেতিয়াও হেৰুৱাই নেপেলাব কিয়নো সকলো সুযোগ কেতিয়াও আপোনাৰ জীৱনলৈ ঘনে ঘনে নাহিব পাৰে এই সুন্দৰ সুযোগ আপোনাক কোনোবাই যদি দিছে আপুনি অন্তৰকৰণেৰে গ্ৰহণ কৰক আৰু বিশ্বাস কৰক যে আপুনি আপোনাৰ সকলোখিনি পৰিস্থিতিক সকলোখিনি প্ৰব্লেমছক সকলো ধৰণৰ পৰিয়াল কেন্দ্ৰিক কাহানী দুখ টেনচনক সকলো দুখ বিষাদ যন্ত্ৰণাক ধ্যানৰ মাধ্যমেদিহে আঁতৰাই তুলি আপুনি প্ৰশান্তিমূলক মনৰ অধিকাৰী হ'ব পাৰিব বন্ধুসকল সেয়ে কেৱল ধ্যান কৰক আৰু ধ্যান কৰক ধ্যান অভ্যাসত গ্ৰুপ এনাৰ্জিটিত সদায় গুড এনাৰ্জি হৈ একগোট হিয়াত লাগি থাকক বন্ধুসকল আৰু মনে মনে আত্মস্থিতিত গৈ নিজক সংকল্প কৰক যে আমি সদায় গ্ৰুপ এনাৰ্জি ফিল কৰিম আৰু গ্ৰুপ এনাৰ্জি আমি গ্ৰহণ কৰিম আৰু সকলোৱে আমি হাতত হাত থৈ একত্ৰিত হৈ ধ্যানত বহিম মনত সংকল্প কৰক আৰু হেৰাই যোৱা প্ৰত্যেকজন আত্মাক আত্মস্থিতিলৈ ঘূৰাই আনিবলৈ আমি ভাইব্ৰেশ্যন প্ৰেৰণ কৰিম আনাপানাসতি ধ্যান তেনে এক প্ৰচেষ্টা হয় বন্ধুসকল যাৰ যোগেদি আপুনি আপোনাৰ ভিতৰৰ সুন্দৰতাখিনিৰ লগত জ্ঞান প্ৰেমৰ পোহৰখিনিৰ লগত খেলিব পাৰিব সুন্দৰ মনোভাৱৰ ভাৱনাবোৰ পজিটিভ চিন্তাবোৰ আপুনি গঠন আৰু গ্ৰহণ কৰিব পৰা ব্যক্তি হ'ব বন্ধুসকল কেৱল উশাহ নিশাহ আৰু আপুনি এতিয়া
এক হৈ আছে অনুভৱ কৰক। প্ৰত্যেকটো উশাহেই প্ৰাণময় ঊৰ্জা আপোনাৰ ভিতৰলৈ কঢ়িয়াই আনিছে। আৰু আপোনাৰ মূৰৰ পৰা ভৰিলৈকে থকা ব্লকেজ আৰু টক্সিনছবোৰ, সকলো বন্ধনবোৰ, বিসংগতিবোৰক প্ৰত্যেকটো নিশাহৰ লগে লগে দূৰলৈ ঠেলি দিছে। অনুভৱ কৰক। যেতিয়া আপুনি শূন্যতাৰ স্থিতিত ভাৱনাহীন এক পৰ্যায়ত উপনীত অন্তৰ্জ্ঞানৰ অন্তৰ্যাত্ৰা অৰ্থাৎ ধ্যান যাত্ৰাৰ আৰম্ভ হয় বন্ধুসকল। আৰু তেতিয়াই কস্মিক পাৱাৰ এনাৰ্জিয়ে আপোনাক ভিৰ কৰিবলৈ লয় আৰু আপোনাক এক নতুন পৰিস্থিতিলৈ, নতুন সম্ভাৱনালৈ আপোনাক লৈ যাবলৈ উদ্যত হয় বন্ধুসকল। এই সুযোগখিনি আপুনি নেহেৰুৱাব। কেৱল প্ৰত্যেকটো উশাহ আৰু নিশাহক মনোযোগ কৰক, কিয়নো সেই উশাহ নিশাহে আপুনি জন্মগতভাৱে বৰদান পাইছে। আৰু মৃত্যুৰ সময়লৈকে এই মহান উশাহ নিশাহৰ মাজতে আপুনি আবদ্ধ হৈ আপুনি জীৱিতৰ এক প্ৰাণী হৈ আছে বন্ধুসকল, যাৰ বাবে আমি ভৌতিক শৰীৰত অনেক আক্ষেপ ক্ষোভ লৈ, অনেক ধৰণৰ অহংকাৰ ইগ' প্ৰব্লেম লৈ, অনেক ধৰণৰ সমস্যাক বহুত বৃহৎ কৰি লৈ আমি জীয়াই থাকো, খেলি মেলি কিছুমান মনৰ চিন্তা আৰু দুবিধাত। যেতিয়া আপুনি ধ্যানত বহিব, ধ্যানৰ অভ্যাস কৰিব, ক্ৰমে ক্ৰমে ষ্টেপ বাই ষ্টেপ আপুনি ধ্যানৰ মাত্ৰাত আগুৱাই যেতিয়া যাব, ধ্যানৰ উচ্চস্তৰীয় শক্তিয়ে আপোনাৰ জীৱনত এক অসম্ভৱক সম্ভৱ কৰি, এক মহান পৰিৱৰ্তনৰ অধিকাৰী কৰি, এক সুন্দৰ মনৰ ব্যক্তি কৰি আপোনাক নতুন প্ৰচেষ্টাৰে, নতুন মনৰে গঢ়ি তুলিব বন্ধুসকল। সেই ধ্যান অভ্যাস কৰক আৰু ধ্যানৰ জ্ঞানবোৰ ইজনৰ পৰা সিজনলৈ বিকশিত আৰু প্ৰসাৰিত কৰক। প্ৰত্যেকে প্ৰত্যেকক শিকাওক, প্ৰত্যেকজন আত্মীয়ক জ্ঞান বুদ্ধি দিয়ক, প্ৰত্যেকজন জীৱ জন্তু, প্ৰত্যেক প্ৰাণীক, গছ গছনি, আমাৰ প্ৰকৃতি, আমাৰ পৰিয়ালৰ প্ৰত্যেকজন বন্ধু আৰু শত্ৰুকো আমি সেই জ্ঞানৰ বাৰ্তা বিলাও হওক বন্ধুসকল। কেৱল মনত সংকল্প কৰক যে আমি যদি সেই পোহৰ নিদিওঁ, সেই পোহৰ তেওঁ কেনেকৈ পাব। অনুভৱ কৰক। আমি পোহৰ বিলাব লাগিব বন্ধুসকল, কিয়নো আমি পোহৰৰ অধিকাৰী হৈ উঠিছো। সেই জ্ঞানৰ পোহৰ আমাৰ মাজত যেতিয়া বিকশিত হয়, আমি সেয়া বিলাব লাগিব। তেতিয়া আমি অধিককৈ পোহৰৰ ব্যক্তি হ'ব পাৰিম, অধিককৈ পোহৰ আকৰ্ষিত কৰিব পাৰিম, আৰু অধিককৈ ঐশ্বৰিক প্ৰেম আমাৰ ভিতৰলৈ প্ৰবাহিত কৰিব পাৰিম বন্ধুসকল। কেৱল শ্বাস প্ৰশ্বাস আৰু আপুনি এতিয়া শূন্যতাৰ মহান বিচাৰহীন স্থিতিত স্থিৰ হৈ আছে। অনুভৱ কৰক, য'ৰ পৰাই আপোনালৈ নামি আহিছে কস্মিক পাৱাৰ এনাৰ্জি বাৰ্তা, সুন্দৰতা, সুন্দৰ স্বাস্থ্য, সুন্দৰ মনৰ অধিকাৰী এক ব্যক্তিলৈ আপোনাক পৰিৱৰ্তন কৰি গৈ আছে। অনুভৱ কৰক। অনুভৱ কৰক কস্মিক পাৱাৰ অৰ্থাৎ প্ৰাণময় এনাৰ্জিবোৰ আপোনাৰ শৰীৰত কিদৰে ভিৰ কৰিছে, কিদৰে আপোনাক চেনচেশ্যন দিছে, আৰু কিদৰে আপোনাৰ পৰা পৰিৱেশলৈ, পৰিৱেশৰ পৰা পৰিৱেশলৈ বিয়পি গৈ আছে। অনুভৱ কৰক। চকু নুখুলিব আৰু টোপনিও নাযাব। সুন্দৰ এই মহান প্ৰচেষ্টাৰ মাজেদি আপুনি আপোনাৰ মনক বিশ্ৰাম দিয়ক, সজাগ হৈ থাকক। কেৱল সজাগ সচেতন হৈ আপুনি উশাহ নিশাহক মন কৰক বন্ধু। এই সুন্দৰ নীৰৱ সময়খিনি
আপোনাৰ মন মগজু তেনেদৰে নীৰৱ হৈ পৰিছে অনুভৱ কৰক। কেৱল নীৰৱ, চাইলেণ্ট, শূন্যতা। আৰু এই মহান শূন্যতাৰ পৰাই সকলো আৰম্ভ হয় বন্ধু। এই শূন্যতাই আপোনাক পৰিপূৰ্ণ জীৱনৰ অধিকাৰী কৰিব পাৰে। জীয়াই থকাৰ এক সুন্দৰ আভাস আপোনাক দিব পাৰে। দুখময় জীৱনৰ, চিন্তাময় জীৱনৰ পৰিসমাপ্তি ঘটাব পাৰে। কেৱল চাহ প্ৰশ্বাস আৰু আপুনি যেতিয়াই গৈ থাকে। আৰু তেতিয়া সকলো অসম্ভৱক আপুনি সম্ভৱ কৰা এজন ব্যক্তি হ'ব পাৰে। যি উদ্দেশ্যলৈ আপুনি পৃথিৱীলৈ আকৌ আহিছে, সেই উদ্দেশ্যক পৰিপূৰ্ণ কৰাৰ সহায় আৰু সুবিধা পাব পাৰে বন্ধুসকল। যি উত্তম উপায় আপোনাক প্ৰয়োজন, যি উত্তম পন্থা প্ৰয়োজন, আৰু যিহৰ প্ৰয়োজন আপোনাৰ সেই প্ৰচেষ্টাবোৰ পৰিপূৰ্ণ কৰিবলৈ লাগতিয়াল, সেই সকলো ধ্যানে আপোনাক যুগুত কৰিব পাৰে বন্ধুসকল। কিয়নো মহান মাষ্টাৰসকলে আপোনাৰ লগত অহৰহ আপোনাক আধ্যাত্মিক উত্তৰণৰ বাবে আপোনাৰ লগত সহযোগ কৰি যুঁজি আছে আপোনাক নতুন আৰু উন্নত কৰিবলৈ। সেই আপুনি মাষ্টাৰসকলৰ মহান অনুভূতি, তেওঁলোকৰ প্ৰচেষ্টাৰ লগত ইউনিভাৰ্চেলৰ মহান প্ৰচেষ্টা একমত হওক আৰু বিশ্বাস কৰক। কিয়নো আপুনি জানে বিশ্বাসৰ অবিহনে আপুনি একোৱেই গঠন কৰিব নোৱাৰে। বিশ্বাস নহলে আপুনি একোৱেই পাব নোৱাৰে। বিশ্বাস নহলে একোৱেই আপুনি অনুভৱ কৰিব নোৱাৰে বন্ধু। সেই আপুনি কেৱল বিশ্বাস কৰক। আৰু সকলো প্ৰচেছিং আপোনাৰ মাজত অলৰেডি আৰম্ভ হৈছে। আৰু আপোনাৰ শূন্যতাৰ স্থিতিত আপোনাৰ শৰীৰ মনৰ আভামণ্ডলৰ বিসংগতিবোৰ মাষ্টাৰসকলে ইউনিভাৰ্চেল কস্মিক পাৱাৰ এনাৰ্জি নিৰ্মূল কৰিছে, শুদ্ধিকৰণ কৰিছে। আপোনাৰ প্ৰত্যেক নাৰী শুদ্ধিকৰণ, আপোনাৰ সংস্কাৰ শুদ্ধিকৰণ, বুদ্ধিৰ শুদ্ধিকৰণ, আপোনাৰ সাত শৰীৰ শুদ্ধিকৰণ ধ্যানৰ মাধ্যমতে হ'বলৈ লৈছে বন্ধু। ক্ৰমে ক্ৰমে যেতিয়া আপুনি ধ্যানৰ মাত্ৰা বঢ়াই যাব, ক্ৰমে ক্ৰমে যেতিয়া আপুনি গ্ৰুপ এনাৰ্জি কৰিব আৰু গ্ৰুপ এনাৰ্জিত আপুনি জইন হ'ব, আপুনি তেতিয়া অনুভৱ কৰিবলৈ ল'ব আপোনাৰ শক্তিৰ দক্ষতা কিমান, আৰু আপুনি কিমান পোন হৈ গৈছে, কিমান জ্ঞানী হৈ গৈছে, কিমান নজনা কথাৰ উত্তৰ পাবলৈ লৈছে। কিয়নো যিজন ব্যক্তিয়ে আপোনাক জ্ঞান নিদিয়ক কিয়, সেই জ্ঞানখিনি তেওঁ আহৰণ কৰিছে কোনোবা বিশেষ ব্যক্তি আৰু মনীষীৰ পৰা, বিশেষ আত্মাৰ পৰা। সেই মহান জ্ঞান আৰু প্ৰজ্ঞা জ্ঞানখিনিক আপুনি কোৱা ব্যক্তিজনলৈ চাই আপুনি তাক আঁতৰাই নেপেলাব। কিয়নো সেই বাক্যখিনি, সেই জ্ঞানখিনি আপুনি কোৱা ব্যক্তিজনৰ নহয় বন্ধুসকল, সেয়া মহান মহান আত্মাৰ জ্ঞান, অনুভৱ, প্ৰজ্ঞাৰ স্থিতি হয়। তাক গ্ৰহণ কৰক। আৰু ক্ৰমে ক্ৰমে আপুনি ষ্টেপ বাই ষ্টেপ ধ্যানৰ মাত্ৰা যেতিয়া, ধ্যানৰ সময় যেতিয়া অলপ অলপকৈ বঢ়াই যাব, প্ৰাণময় উৰ্জাৰ প্ৰবাহ সিমানেই আপোনালৈ ঘটিবলৈ ল'ব, সিমানেই আপোনাৰ ভাইব্ৰেচন বহুত দূৰ দূৰত্বলৈ বিয়পিবলৈ ল'ব। আপোনাৰ আভামণ্ডল বহুত দূৰলৈ বিকশিত হবলৈ ল'ব। তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব আপুনি শৰীৰ নহয়, আপুনি লাইট বডিত ৰূপান্তৰিত হ'ব। আৰু সকলোখিনি জ্ঞান বুদ্ধি আপুনি অনুভৱ কৰিবলৈ কেৱল উশাহ নিশাহৰ লগত যেতিয়া আপুনি এক হৈ আছে অনুভৱ কৰক।
উশাহে আপোনাৰ জীৱনৰ গতি ধৰি ৰাখিব। যি উশাহ আমি খং উঠিলে খেলি মেলি কৰি লওঁ, যি উশাহ আমি দুখত থাকিলে খেলি মেলি কৰি লওঁ, যি উশাহ আমি ডিপ্ৰেছনত ভুগিলে খেলি মেলি কৰি লওঁ, আৰু য'ৰ পৰা নেগেটিভ টক্সিন ব্লকেজবোৰ আমাৰ শৰীৰত উৎপন্ন হয়, এই সকলোখিনি কেৱল আপোনাৰ উশাহে আপোনাক আকৌ শুধৰাব পাৰে বন্ধু। কিয়নো আপোনাৰ মাজে সকলো লুপ্ত হৈ আছে। ধ্যানে আপোনাক সেই সকলো শক্তিক জাগ্ৰত কৰিব। কেৱল শ্বাস প্ৰশ্বাস, আৰু আপুনি এতিয়া শূন্যতাৰ মহান বিচাৰ শূন্য স্থিতিত এক হৈ আছে, অনুভৱ কৰক। আৰু আপুনি অনুভৱ কৰক হেৰাই যোৱা প্ৰত্যেকজন ধ্যানী আত্মা পুনঃ আকৌ ধ্যানৰ প্ৰতি আকৰ্ষিত হৈছে। আপুনি প্ৰত্যেকজন ব্যক্তিৰ আত্মা স্থিতিত আহ্বান কৰক, আৰু প্ৰত্যেকজন ব্যক্তি আকৌ আপোনালৈ এট্ৰেকশ্যন হৈছে, আপোনালৈ আকৰ্ষিত হৈছে। ধ্যানৰ মাত্ৰাৰ, জ্ঞানৰ পৰিসীমাৰ মাজলৈ ঘূৰি আহিছে, অনুভৱ কৰক। ক্ৰমে ক্ৰমে প্ৰত্যেকজন ব্যক্তিয়ে ধ্যান আৰু জ্ঞান গ্ৰহণ কৰিবলৈ লৈছে, অনুভৱ কৰক। আপুনি যাক যাক জ্ঞান আৰু ধ্যানৰ কথা শিকাই আছে, প্ৰত্যেকজন ব্যক্তিয়ে ধ্যানক বুজিবলৈ লৈছে, শাকাহাৰী হবলৈ লৈছে, আৰু হিংসাবোৰ এৰিবলৈ লৈছে, অনুভৱ কৰক। আৰু প্ৰত্যেকজন আপোনাৰ শত্ৰু যেন লগা এই বন্ধুসকল আপোনাৰ প্ৰতি বিশ্বাসযোগ্য ব্যক্তি হৈ উঠিছে, আপোনাক ভৰসা কৰিবলৈ লৈছে, আপোনাৰ কথাৰ শুদ্ধতাবোৰক গ্ৰহণ কৰিবলৈ লৈছে, অনুভৱ কৰক। আৰু প্ৰত্যেকজনকে আপুনি লাভ ভাইব্ৰেশ্যন চেঞ্জ কৰক। আপোনাৰ প্ৰেমৰ মাত্ৰাবোৰ তেওঁলোকলৈ বঢ়াই তোলক বন্ধুসকল। আপোনাৰ প্ৰেমৰ প্ৰবাহবোৰ তেওঁলোকলৈ দিয়ক, যে আপুনি তেওঁলোকক ভাল পায়, তেওঁলোকক প্ৰেম কৰে, তেওঁলোকক মৰম কৰে, তেওঁলোক ধ্যানলৈ অহাটো আপুনি বাঞ্ছা কৰে, অনুভৱ কৰক। মন হি মন আপুনি তেওঁলোকক লগত বাৰ্তালাপ কৰিব পাৰে, যে তুমি খুব ভাল হয়, তুমি ধ্যানলৈ ঘূৰি আহিছা, তুমি নতুন মনৰ অধিকাৰী এজন নতুন ব্যক্তি হৈ পৰিছা। আমি এইদৰে থটছবোৰ তেওঁলোকলৈ প্ৰেৰণ কৰিব পাৰো বন্ধুসকল, ধ্যানৰ মাধ্যমত। আৰু তেতিয়া দেখিব আপোনাৰ পৰা সেই ভাইব্ৰেশ্যনবোৰে সেইজন ব্যক্তিৰ চাৰিওফালে এক সুন্দৰ প্ৰটেকশ্যন পাৱাৰ, প্ৰটেকশ্যন শক্তি তৈয়াৰ কৰিব, আৰু তেওঁলোকৰ মন আত্মাক আপোনালৈ আকৰ্ষিত কৰিব, আৰু আপোনাৰ ভাইব্ৰেশ্যনবোৰ তেওঁ গ্ৰহণ কৰিব পৰা হৈ উঠিব বন্ধুসকল। কিয়নো আপুনি পজিটিভলি সকলো থটছ তেওঁলৈ এৰি আছে। সেই কেৱল পজিটিভ ভাবক, শুদ্ধটো ভাবক, সত্যটো ভাবক, যিটো আপুনি আপোনালৈ বিচাৰে সেইটো আনলৈও তেনেদৰেই ভাবক, যে তেওঁ পাব লাগে, তেওঁ পাইছে। আৰু এদিন দেখিব প্ৰত্যেকজন ব্যক্তিৰ জীৱন পৰিৱৰ্তন হবলৈ লৈছে। কিয়নো যেতিয়া আমি গ্ৰুপ মেডিটেশ্যন কৰো বন্ধু বান্ধৱীসকল, তেতিয়া তাত বহুত এনাৰ্জি প্ৰডিউচ হয়, বহুত এনাৰ্জি, এক চুম্বকীয় আবেশ তৈয়াৰ হয়। চুম্বকে যেনেকৈ লোহাক আকৰ্ষণ কৰে, তেনেকৈ আপোনাৰ সেই চুম্বকীয় শক্তিয়ে এক সুন্দৰ প্ৰকৃতিৰ মাজলৈ, সুন্দৰ বাতাবৰণৰ মাজলৈ আকৰ্ষিত কৰিব পৰা এক সুন্দৰ ক্ষেত্ৰ কৰি তোলে বন্ধুসকল, যি মেগনেটিক পাৱাৰে আপোনাক সুন্দৰ মনৰ অধিকাৰী কৰি আকৰ্ষণীয় কৰি তোলে। আৰু আপুনি সেইখিনি পাবলৈ ল'ব বন্ধুসকল, কেৱল পজিটিভ ভাবক। ক্ৰমে ক্ৰমে ধ্যানে আপোনাক শূন্যতাৰ মহান স্থিতিত, শূন্যতাৰ লগত
এক কৰি ৰাখিছে অনুভৱ কৰক আৰু বিশ্বৰ ব্ৰহ্মাণ্ডৰ মহান এনাৰ্জি আপোনাৰ মাজলৈ অধিককৈ প্ৰবাহিত হৈছে গ্ৰুপটোলৈ অধিককৈ প্ৰবাহিত হৈছে এই মহান এনাৰ্জিবোৰ আৰু আমাৰ পৰা প্ৰত্যেকজন ব্যক্তিলৈ প্ৰসাৰিত হৈছে তেজস্ক্ৰিয় সেই মহান নাভামণ্ডল মহান ৰশ্মি প্ৰত্যেকজন ব্যক্তি সুন্দৰ জ্ঞানৰ পোহৰ আৰু সুন্দৰ মনৰ অধিকাৰী কৰি তুলিছে অনুভৱ কৰক কেৱল উশাহ নিশাহ আৰু আপুনি এতিয়া গৈ আছে প্ৰাণময় ঊৰ্জাৰ লগত আপুনি এতিয়া চামিল হৈছে আপুনি আপোনাৰ আত্মাক সময় দিছে আপুনি আত্মস্থিতিত আহিব পাৰিছে জীৱনৰ ভিৰ ভাৰবোৰ ধুমুহাবোৰক আপুনি আঁতৰাই শূন্য স্থিতিত আপুনি নীৰৱতাৰ মাজত বহিব পাৰিছে আপুনি নিজক ধন্যবাদ কৰক কিয়নো সেই স্থিতি পাবলৈকে আপুনি বহুত জন্ম আপুনি সাধন কৰিছে বহুতবাৰ পৃথিৱীলৈ আহিছে বন্ধু হয়তো বহুতবাৰ আপুনি ফেইলাৰ হৈছে বহুতবাৰ আপুনি অমনোযোগী হৈছে আৰু বহুতবাৰ হয়তো আপুনি গ্ৰহণ কৰা নাই সেই সকলো সত্য শুদ্ধতা যিখিনিতে আপুনি গ্ৰহণ কৰিবলৈ চেষ্টাৰ উদ্ধত আছে আপুনি সেই সকলো বিশ্বাসযোগ্যতা সকলো সত্যতা গ্ৰহণ কৰক অন্তঃকৰণেৰে বিশ্বাস কৰক আৰু আপুনি অনুভৱ কৰক আপুনি সকলো পৰিৱৰ্তন কৰিব পাৰিব সকলো সলনি কৰিব পাৰিব নিজক আৰু অন্যকো আৰু আমি গোটেই অসমখনক সলনি কৰিব পাৰিম আৰু সকলো ঠাইতে পিৰামিড আমি স্থাপন কৰিব পাৰিম অনুভৱ কৰক প্ৰত্যেকেই গ্ৰহণ কৰিব এই সুন্দৰ বাৰ্তাবোৰ কিয়নো আমি প্ৰত্যেকেই ভাবিছো আৰু সেয়া হৈ উঠিছে অনুভৱ কৰক আৰু যেতিয়া আপুনি ধ্যানৰ মাত্ৰা বঢ়াই যাব জ্ঞানৰ মাত্ৰা বঢ়াই যাব তেতিয়া দেখিব আপোনাৰ মনৰ শক্তিখিনি অধিক ধৰণে বিকশিত হবলৈ ল'ব আৰু আপোনাৰ সেৱা মনোভাৱ অধিক বিকশিত হবলৈ ল'ব আপুনি আনক জ্ঞান দিয়াৰ আনক বুজোৱাৰ আনক উঠোৱাৰ এক প্ৰচেষ্টা আপোনাৰ ভিতৰৰ পৰা গঢ় লৈ উঠিব সেইখিনি কেতিয়াও আপুনি বন্ধ কৰি নথব বন্ধুসকল প্ৰসাৰিত কৰি দিয়ক ইজনৰ পৰা সিজনলৈ আপুনি যি ABCD জ্ঞানৰ শিকিছে সেই সকলোখিনি প্ৰসাৰিত কৰক বিয়পাই দিয়ক তেতিয়া অধিককৈ জ্ঞান আৰু বুদ্ধি আপোনাৰ ভিতৰলৈ প্ৰবাহিত হ'ব সকলোখিনি সময়তে আপুনি এজন সম্পূৰ্ণ আত্মস্থিতিৰ ব্যক্তি হৈ পৰিব যি উদ্দেশ্যলৈ আপুনি মই পৃথিৱীলৈ আহিছো সেই উদ্দেশ্য পৰিপূৰ্ণ কৰি আমি লাইট বডি ইউনিভাৰ্চেলৰ লগত মিলি যাব পাৰিম বন্ধু অনুভৱ কৰক সেই স্থিতি পাবলৈ আমি ধ্যানৰ মাত্ৰা বঢ়াও হওক সংকল্প কৰক মনক কওক আমি এইদৰে ধ্যানৰ মাত্ৰাবোৰ বঢ়াই যাম জ্ঞানৰ মাত্ৰাবোৰ বুটলি লম আৰু প্ৰত্যেকজনে হাতত হাত ধৰি ইজনে সিজনক উঠাবলৈ অগ্ৰসৰ হম অনুভৱ কৰক লাষ্ট 2 মিনিট বন্ধু বান্ধৱীসকল কেৱল সংকল্প কৰক আমি প্ৰত্যেকেই গ্ৰুপ এনাৰ্জিত আজিৰ পৰা ইজনে সিজনক উঠাম ইজনে সিজনক জগাম ইজনে সিজনৰ মাজত সুন্দৰ বাৰ্তা প্ৰেৰণ কৰি মনোবল অটুট ৰাখিবলৈ প্ৰয়াস কৰি সংকল্প গ্ৰহণ কৰক আৰু স্বাৰ্থপৰতা সকলো ভাৱ দূৰ কৰি আমি সুন্দৰ ধ্যান যাত্ৰাৰ একোজন সুন্দৰ ব্যক্তি হৈ উঠিম কিয়নো আমি আমাক সময় দিছো আমি প্ৰকৃতিৰ লগতে হৈছো আমি আত্মস্থিতিত আহি পৰিছো এই সুন্দৰ সময় বন্ধুসকল আপুনি আপোনাক ঘূৰাই পোৱাৰ আপুনি আপোনাৰ লগতে খোৱাৰ কিয়নো আপুনি গোটেই সময়খিনি আপুনি লোকৰ লগত অন্যৰ মনোভাৱ অন্যৰ বাতাবৰণৰ লগতে মিলিত হৈ থাকে অন্যৰ মতেও উঠা বহা কৰে এই সময়খিনি আপোনাৰ একমাত্ৰ সময় কৰি লওক বন্ধুসকল
যিখিনি সময় আপুনি আপোনাক বহাব পাৰিব আৰু উঠুৱাব পাৰিব, আপোনাক শুনাব পাৰিব আৰু আপোনাক শিকাব পাৰিব, আৰু আপুনি আপোনাৰ আত্মাৰ স্থিতিত আত্মাৰ লগত চামিল হৈ এক হৈ আপুনি আপোনাক বিচাৰিব পাৰিব। সেই আপুনি ধ্যানক আপোন কৰি লওক, আৰু তেতিয়াও দেখিব ধ্যানে আপোনাক অধিককৈ আপোন কৰি, অধিককৈ যত্নবান কৰি আপোনাক সুন্দৰ কৰি গঢ়ি তুলিছে। আৰু এই সুন্দৰ সময় আমি সুন্দৰ ধ্যান যাত্ৰাত হোৱাৰ বাবে, আৰু এই সুন্দৰ সুযোগটো মোক দিয়াৰ বাবে মই সকলো আত্মাক, ধ্যানী আত্মাক মই ধন্যবাদ জনাইছো আৰু নমস্কাৰ জনাইছো। আহক আজি আমি নিজৰ স্থিতিলৈ ঘূৰি আহো। হওক আকৌ আমি ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ সংকল্প কৰি আজি ধ্যানৰ যাত্ৰাৰ পৰা আমি নিজৰ স্থিতিলৈ ঘূৰি আহিবলৈ হাত দুখন আমি চকুত থওঁ। হওক আৰু মনতে ভাবক আমি পুৱতি নিশা আকৌ আমি আমাক সাৰ পুৱাম, আকৌ আমি উঠি ধ্যানৰ যাত্ৰাত আমি আৰম্ভ কৰিম দিনৰ যাত্ৰাটো। আৰু এই সুন্দৰ সময়ত আপুনি নিজৰ স্থিতিলৈ অহাৰ বাবে মই সকলো ধ্যানী আত্মাক ধন্যবাদ জনাইছো। 5, 4, 3, 2, 1, 0। আপুনি নিজৰ স্থিতিলৈ আহক আৰু নিজক ধন্যবাদ কৰক, বিশ্বব্ৰহ্মাণ্ডক ধন্যবাদ সুযোগ পোৱাৰ বাবে, আৰু সুন্দৰ হাঁহিৰে আপুনি নিজৰ স্থিতিলৈ আহক বন্ধুসকল। আৰু কোনোবাই যদি ধ্যান কন্টিনিউটি ৰাখিব বিচাৰে, খুব ভাল হৈছে বিপি। থেংক ইউ। আন্ধাৰত দেখিছো আপোনাক অকমান। লাইটটো বন্ধ, লাইট জ্বলা দে তো একবার, লাইট জ্বলা একবার। কিবা অনুভৱ হল? হ্যাঁ ভাল লাগিলে? হ্যাঁ খুব ভাল লাগে।